চেনেল এনেকৈ আৰম্ভ কৰিছোঁ। এই মাত্ৰ আহি নগাঁও পালোহি, এতিয়া 4টা বাজিছে আৰু আহি ডাইৰেক্ট মই পৰি দিছোঁ কাৰণ মোৰ মাথাটো ইমানেই বিষাইছে। আৰু আজি মোৰ প্ৰগ্ৰাম আছে, আজি হৈছে 17 এপ্ৰিল। আজি মুগা স্পাইচৰ প্ৰগ্ৰাম আছে আৰু এইটো দুবছৰটো কৰোণাৰ কাৰণে এবছৰ মই কৰিব নোৱাৰিলোঁ, তাৰপৰা নেক্সট ইয়েৰ নহ'লে কৰোণাৰ কাৰণে। মই এইটো 2014 পৰাই কৰি আহিছোঁ, একদম নিজৰ প্ৰগ্ৰাম বুলি ক'লেও ভুল নহ'ব। এইটো আশা কৰি আছে আমাৰ ডগীটো। এইকেইদিনটো আমাৰ বৃহত্তৰ জাপুৰি গ্ৰুপৰ প্ৰগ্ৰাম আছিল, আপোনালোকে জানেই, আৰু আজি আছে নগাঁৱত। গতিকে আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিম কিনো কৰা হয়। এইমাত্ৰ আহি পালোহি, অকণমান ৰেষ্ট লৈ লওঁ বোলো, ভাতকেইটা খাই তাৰপিছত ৰেডি হ'ব লাগিব, তাৰপিছত যাই পেলাই মই মেকআপ ল'বলৈ ষ্টাৰ্ট কৰিছোঁ। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যিহেতু অলপ আগতে মই কৈছিলোঁ, আগৰ পৰা আপোনালোকক ৱেলকাম কৰিলোঁ। আজি 17 তাৰিখ, বহাগৰ 2 তাৰিখ। এই দুদিনটো আপোনালোকে ভিডিঅ'কেইটা ইতিমধ্যে পালে চাগে। এই 3 দিন ধৰি মই আছিলোঁ জাপুৰি গ্ৰুপ বিহু সন্মিলনীত, আৰু আজি 17 তাৰিখ মই আছোঁ নগাঁৱত মুগা স্পাইচ 2022। আৰু এতিয়া ইতিমধ্যে মই গুৱাহাটীৰ পৰা আহি পাইছিলোঁ, অলপ আগত দেখুৱাইছিলোঁ আপোনালোকক। 4টা বজাত আহি পালোঁ আৰু লগে লগে মই ৰেডি হৈ পেলাই আহি পালোঁ নগাঁৱৰ নাট্য মন্দিৰত। আৰু এতিয়া নাট্য মন্দিৰত মই বেক ষ্টেজত আছোঁ। অলপ পিছতে আমাৰ শ্ব' ষ্টাৰ্ট হ'ব, তাৰে কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তাৰ আগতে মই আপোনালোকক অলপ বেক ষ্টেজৰ অলপমান দেখুৱাম, ক্লিপছ অলপ লগাই দিম আপোনালোকক। নিশ্চয় আপোনালোকে চাই ভাল পাব। আৰু সকলোলৈকে অসমীয়াৰ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ। আপোনালোক সকলো সুকলমে থাকক আৰু কৰোণা মহামাৰী যাতে আৰু দুনাই আমাৰ মাজলৈ ঘূৰি নাহে, তাৰে কামনা কৰিলোঁ। গতিকে ব্লগটো এইখিনিৰ পৰা আৰম্ভ কৰোঁ, শেষলৈকে চাই থাকিব, আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মুগা স্পাইচৰ মেইন ডিজাইনাৰ ৰাজ আৰ্যন আগমাচাৰ্যই মেকআপ লৈ আছে দেই। মেকআপ কৰিছে চিমি ৰাজখোৱাই। এয়া চব ৰেডি হৈ আছে। চাওঁ ছোৱালীজনী, খোজ এটা কাঢ়ি দিয়াচোন এইখিনিৰ পৰা ধুনীয়াকৈ। ধুনীয়া লাগিছে দেই। এয়া মিছেছৰ কম্পিটিশ্যন আৰম্ভ হ'ল। এনেকৈ কিছু অংশ মই আপোনালোকক দেখুৱাই থাকিম।
আছিলে থিম বৃদ্ধাশ্ৰম খুব ধুনীয়াকৈ কোৰিঅ'গ্ৰাফি কৰিছিলে ৰাজদাই কিন্তু সম্পূৰ্ণকৈ দেখুৱাটো সম্ভৱ নহয় যিহেতু কিন্তু যিসকলে লাইভ চাইছে প্ৰগ্ৰেমটো খুবেই ভাল পাইছে আৰু সঁচাকৈয়ে মানে চকু পানী ওলাই গৈছিলে চাওঁতে আৰু এইকেইজনী কণমানি যিটো কৰিলে কিডছ ৰেম্প ৱাক তেওঁলোকৰ গোটেইখিনি এবাৰ একেলগে ৰেম্প ৱাক কৰিছিলে আৰু এইটো হৈছে নেক্সট থিম সম্প্ৰীতিৰ গান এইটো এটা খুবেই সুন্দৰ থিম আছিলে হিন্দু মুছলমান শিখ একোচে আমাৰ অসমখনত বা আমাৰ ভাৰতবৰ্ষত একো ভেদভাৱ নাই কিন্তু কিছু দুষ্ট চক্ৰইহে এই ভেদভাৱ আচলতে আমাৰ মাজত স্থাপন কৰিবলৈ চেষ্টা চলায় তাৰ ওপৰতে এই থিমটো বনোৱা হৈছিল আৰু খুবেই সুন্দৰ হৈছিলে আৰু এয়া হৈছে প্ৰাঞ্জিত শইকীয়া বাৰে বাৰে ভাল পোৱা গীত দি যিয়ে গাইছিলে তেখেত আৰু খুব ধুনীয়া কণ্ঠ তেখেতৰ
লাইটিং থাকে ষ্টেজত উইথাউট মেকআপ আমি উজ্জ্বল হ'ব নোৱাৰোঁ গতিকে মেকআপটো খুব দৰকাৰ এইটো এটা আৰ্ট হয় এটা কলা তেওঁলোকৰ তেখেতসকলক সম্বৰ্ধনা জনাব চিমি ৰষ্টক সম্বৰ্ধনা জনাইছে ৰাজ আৰু নাগামাচাৰ্যে তেখেতলৈ এটা আৰু শেষত বহুত ধন্যবাদ ৰাজদা আৰু মুগা স্পাইচ এই সম্বৰ্ধনাৰ বাবে মই সঁচাকৈ গৌৰৱান্বিত এই অনুষ্ঠানৰ এটা অংশ হ'বলৈ পাই আগলৈও যাতে এনেকৈ জড়িত থাকিব পাৰোঁ তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা আৰু সকলোকে এই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ